বন্ধুসকল ওয়েলকাম টু মাই চেনেল টেকনিক্যাল আসামলৈ মোৰ নাম গিৰিশ আজি মই কথা পাতিম ডেভেলপাৰ অপচনৰ বিষয়ে ডেভেলপাৰ অপচন অন কৰাৰ পিছত আপোনালোকে তাত কেনে ধৰণৰ সেটিংস কৰিব তাৰ বহুতো সেটিংস আছে তাৰ ভিতৰত কেইটামান সেটিংসৰ বিষয়ে কথা পাতিম তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক প্ৰথমতে আপোনালোকে সেটিংসত যাব যদি সেটিংসত গৈ যদি আপোনালোকে আগতে ডেভেলপাৰ অপচনটো অন কৰা নাই কি কৰিব আপোনালোকে এবাউট ফোনত যাব এবাউট ফোনত ক্লিক কৰাৰ পিছত কিছুমান মোবাইলত সফটৱেৰ ইনফো বুলি এটা অপচন আহে সেই অপচনটো ক্লিক কৰাৰ পিছত তাত আপুনি বিল নাম্বাৰ বুলি এটা অপচন দেখিব বিল নাম্বাৰ অপচনটোত আপুনি 7 বাৰ ক্লিক কৰাৰ পিছত আপোনাৰ ডেভেলপাৰ অপচনটো আনেবল বা অন হৈ যাব মোৰ অলৰেডি আনেবল কৰা আছে আপোনালোকে ডেভেলপাৰ অপচনটো অন কৰাৰ পিছত তাত আপোনালোকে কেইটামান সেটিংস দেখিব বহুতো সেটিং আছে তাৰ ভিতৰত মই কেইটামান আজি 2-3টা মান সেটিংসৰ বিষয়ে ক'ম মানে ডেভেলপাৰ অপচন কিয় এটা ডেমো মোড বুলি আছে ডেমো মোড বুলি এটা অপচন আছে এই যদি ক্লিক কৰি আপোনাৰ মোবাইলত যিমান পাৰ্চেণ্ট বেটাৰী নাথাকক কিয় আপোনাৰ ওপৰত 100% বুলি শ্ব' কৰিব দেখো চাও মই ইয়াত 100% বুলি শ্ব' কৰিছে তো এইটো এটা ভাল ট্ৰিক হয় আৰু আছে ধৰি লওক আৰু আপোনাক কৈ আছো শো টাচেছ আপুনি এটা মই ইয়াত টাচ কৰি দিছে শো টাচেছ মানে ধৰি লওক আপুনি এটা স্ক্ৰীন ৰেকৰ্ডিং কৰোঁতে কেতিয়াবা দেখিব পায় ইয়াত আপুনি যদি টাচ কৰে এটা বাবলছৰ গোটা আহিবলৈ এই টাচ কৰোঁতে আপুনি যদি এইটো আনেবল কৰি থয় শো টাচেছটো তেতিয়াহ'লে কোনো স্ক্ৰীন ৰেকৰ্ডিং নকৰোঁতে আপুনি যিটো এপত ক্লিক কৰে সেইটো এপত স্ক্ৰীন ৰেকৰ্ডিং কৰোঁতে যেনেকৈ আপুনি ক্লিক কৰিলে বাবলছটো দেখা পায় তেনেকৈ এইটো অন হৈ যাব আৰু আছে আপোনাৰ এই 3টা অপচন আছে ইয়াত উইন্ডো এনিমেশন স্কেল ট্ৰানজেকশন এনিমেশন স্কেল আৰু এনিমেটৰ ইয়াত প্ৰথমতে কি হয় আপোনালোকৰ প্ৰথমতে এনিমেশন স্কেল 1x হৈ থাকে 3টাতে আপোনালোকে 0.5x কৰি ল'ব তেতিয়া কি হয় আপোনাৰ বেটাৰী 10 আগতকৈ 10% সেভিং হৈ যায় এইটাও এটা ইউজফুল ট্ৰিক হয় আৰু আছে আপুনি যদি গেম খেলি ভাল পায় ধৰি লওক টেম্পল ৰানিং ফাইটিং কম এমবি থকা লাইক আন্ডাৰ 100 MB কৈ কম থকা গেম যদি খেলি ভাল পায় তেতিয়া গেম খেলোঁতে যদি আপোনাৰ মোবাইলটো হ্যাং হয় তেতিয়াহ'লে আপুনি কি কৰিব ফ'ৰ্চ GPU ৰেন্ডাৰিং অপচনটো অন কৰি ল'ব আনেবল কৰি ল'ব তেতিয়া আপোনাৰ কোনো হ্যাং নহয় কোনো লেগ নহয় সফটলি আপুনি গেমিং খেলিব পাৰিব আৰু যদি আপুনি PUBG ধৰণৰ গেম খেলি ভাল পায় তেতিয়াহ'লে কি কৰিব যদি খেলোঁতে কেনেবাকৈ লেগ বা হ্যাং হৈছে তেতিয়া আপুনি কি কৰিব ফ'ৰ্চ 4x MSAA এই অপচনটো আনেবল কৰি ল'লে আপোনাৰ তেতিয়া গেম খেলোঁতে কোনো হ্যাং নহয় কোনো লেগ নহয় সফটলি আপুনি গেম খেলিব পাৰিব তাত কোনো প্ৰবলেম নহয় আৰু ইয়াতো বহুতো আৰু অপচন আছে এইটাৰ বিষয়ে পিছত কথা পাতিম আৰু যদি আপুনি মোবাইল চাৰ্জ কৰোঁতে মোবাইল চাৰ্জ যদি কৰে এতিয়াৰ পৰা আগৰ তেতিয়া আপুনি এয়াৰপ্লেন মোডটো অন কৰি ল'ব তেতিয়া কি হয় আপুনি এয়াৰপ্লেন মোডটো অন কৰি ল'লে আগতে যিমান চাৰ্জ কৰোঁতে যিমান দেৰি লাগিছিল তাতকৈ 40% বেছি সোনকালে চাৰ্জিং হ'ব আৰু আপোনাৰ যদি মোবাইলটো ৰিফ্ৰেছ কৰিব বিচাৰে তেতিয়া কি কৰিব দিনটোত এবাৰ হলেও মোবাইলটো সুইচ অফ কৰিবই তেতিয়া আপোনাৰ আগতকৈ মোবাইলটোৰ পাৰফৰমেন্স বেছি স্পিড হ'ব ঠিক আছে আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিলে তেনে কমেন্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব